নমস্কাৰ ছাত্ৰীসকল মই পংকজ্যোতি বৰাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আপাৰ আইডি কেনেকৈ বনাব সেই বিষয়ে অৱগত কৰিম ইয়াত মই এজন ছাত্ৰৰ আপাৰ আইডি বনাই দেখুৱাইছো গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব পোনপ্ৰথমে আপোনালোকে মোবাইল বা ডেস্কটপ বা ল্যাপটপত ক্ৰম ব্ৰাউজাৰটো খুলিব পোনপ্ৰথমে আপোনালোকে ইয়াত UDES প্লাস বুলি লিখি ল'ব আৰু UDES প্লাস লগাৰ লগে সাৰ্চ কৰিলে আপোনালোকে UDES প্লাস এই সাইটটো পাব ইয়াত ষ্টুডেন্ট মডিউল বুলি আছে যেহেতু আমি ইয়াত আপাৰ আইডি ষ্টুডেন্টৰ কাৰণে কৰিম গতিকে ষ্টুডেন্ট মডিউলটোত ক্লিক কৰিম আৰু যদি আমি প্ৰফাইল কৰো তেন্তে আমি ইয়াত ক্লিক কৰিম এতিয়া আমি আহো ষ্টুডেন্ট প্লাস ষ্টুডেন্ট মডিউলত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে দেখিছে এই সাইটটো খোল খাইছে ইয়াতে চাওক সিলেক্ট ষ্টেট টু লগইন আমি অসমৰ কাৰণে কৰিম গতিকে আমি ইয়াত আসাম মাৰিম আৰু গো কৰি দিব এটা নতুন পেজ খোল খালে আৰু ইয়াতে ইউজাৰ আইডি আৰু এন্টাৰ পাসৱৰ্ড বিচাৰিছে আৰু এন্টাৰ ক্যাপচা ভৰাব লাগিব ইউজাৰ আইডি হ'ব স্কুলৰ UDES কোড আৰু এন্টাৰ পাসৱৰ্ড হ'ব যেটো আপোনালোকৰ হেড টিচাৰ হাতত থাকিব এটো মাৰিব লাগিব আৰু এন্টাৰ ক্যাপচাটো হৈছে 5DA এনেকে যেটো লিখা আছে এটো ইয়াত ভৰাব লাগিব লগতে যদি আপোনালোকে পাসৱৰ্ড কিবা কাৰণত পাহৰি যায় তেন্তে আপোনালোকে ফৰগেট পাসৱৰ্ড মাৰিব আৰু ফৰগেট পাসৱৰ্ড মাৰাৰ লগে লগে নতুন এটা সাইট খোল খাব ইয়াতে ইউজাৰ আইডিটো ভৰাব যেটো স্কুলৰ UDES কোড এটো ভৰাব আৰু ইয়াত ৰেজিষ্টাৰ মোবাইল নম্বৰ হেড টিচাৰৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ দিয়া আছে হেতু আপোনালোকে ইয়াত ভৰাব আৰু ক্যাপচা ভৰাব ভেৰিফাই মাৰিব লগালগ সেই নম্বৰটোত এটা নতুন পাসৱৰ্ড যাব গতিকে হক আমি এটো এতিয়া নকৰো আমি UDES প্লাসত যাম ইয়াতে সব ইউজাৰ আইডিত মই মোৰ স্কুলৰ ইউজাৰ আইডিটো ভৰাই লৈছো তাৰ পাছত আপোনালোকে পাসৱৰ্ড ভৰাব লাগিব এতিয়া আমি ভৰাম ক্যাপচা কোডটো আৰু আমি লগইন কৰিম লগইন কৰাৰ লগে লগে দেখিছে এনেকৈ এটা খুলি আহিছে আৰু ইয়াত সেভ পাসৱৰ্ড খুদিছে আপোনালোকে সেভ পাসৱৰ্ড মাৰিব পাৰে আৰু নহলে নেভাৰ মাৰিব পাৰে That's all. Academic year 2024-25 has been started. Please initiate any student-related tasks accordingly. আমাক কৰিব দিছে আমি 23-24 যদি মাৰো যোৱা বছৰ পাম আৰু 24-25 মাৰিলে এই বছৰ পাম আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে দেখিছে ইয়াত আপোনালোকৰ ডিটেইলছ আহি যাব আমি এটো ক্লোজ কৰি দিম ক্লোজ কৰি দিয়াৰ পাছত আপুনি ইয়াত দেখিব ষ্টুডেন্টৰ গুটে ডিটেইলছ খিনি আছে স্কুল ড্যাশবোৰ্ডত যিখিনি আপোনালোকে UDESৰ কাম কৰিব দিছে সেইখিনি ইয়াত দেখা পাব মই বৰ্তমান আপোনালোকক এইখিনি নেদেখো মই যেহেতু আপাৰ আইডি বিষয়ে কম গতিকে আপাৰ আইডি কেনেকৈ আপোনালোকে ক্ৰিয়েট কৰিব সেই বিষয়ে জনাব বিচাৰিছো এটা সব স্কুল ড্যাশবোৰ্ড আছে স্কুল প্ৰফাইল আছে স্কুল প্ৰিভিলেজ আছে student name update আছে list of all student এনেকে যিখিনি আছে তাতে আপুনি সব আপাৰ মডিউল বুলি এটা আছে এটো দেখিছে আপোনালোকে আপাৰ মডিউল ইয়াতে আপুনি কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে সৰি নো ৰেকৰ্ড ফাউন্ড যেটো আমি এতিয়ালৈকে আপাৰ আইডি কাম কৰা নাই গতিকে মই কি কৰিম এতিয়া সিলেক্ট ক্লাছ এটা লম লৈ লওক ক্লাছ 5 লৈ লওক আৰু ইয়াতে অল দিব পাৰে বা সেকশন এটো হাই স্কুলৰ ক্ষেত্ৰত সেকশন বেছি থাকে বা এলপি স্কুলৰ ক্ষেত্ৰটো বেছি ক্লাছৰ থাকিলে তাতো আপোনালোকে সেকশনটো ক্লিক কৰিব পাৰে অল দিলে গুটেখিনি আহিব হেতু ক্লাছৰ অল দিলো দি গো মাৰিলো গো মাৰলে দেখিছে আপোনালোকে ইয়াত এনেকৈ উলাই আহিছে এতিয়া ইয়াতে আপোনালোকে দেখিছে বেসিক ডিটেইলছ মই আপোনালোকক এখিনি ব্লা এটো কাৰণে কৰিছো কাৰণ ইয়াত মই দেখাব নোৱাৰো মোৰ ভিডিওটো ডিলিট হৈ যাব ইউটিউবৰ পৰা সো মই এটো ব্লাই থাকিব সব ইয়াতে নাম থাকিব মাজতে ডেট অফ বাৰ্থ থাকিব মোবাইল নাম্বাৰ থাকিব বেসিক ডিটেইলছত তাৰ পিছত ক্লাস 2 গ্ৰেড আমি যেহেতু 5 মাইছো গতিকে এটো 5 এ লেখা থাকিব ষ্টুডেন্টৰ পেন নাম্বাৰটো থাকিব এই কলমটো তাৰ পিছত
প্ৰফাইল ষ্টেটাছ থাকিব আপোনালোকে ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি পেন নম্বৰ বিচাৰে তেতিয়া আপুনি আপাৰ মডিউলত আহিলেও পেন নম্বৰটো সহজে লাভ কৰিব আৰু উপায় আছে কিন্তু মই আপোনালোকক যেটো আপাৰ মডিউলটো দেখাই আছো গতিকে ইয়াতে আপোনালোকে দেখিছে ষ্টুডেণ্ট পেন বুলি আছে ষ্টুডেণ্ট পেনটো প্ৰয়োজন হয় তাৰছত চাওক প্ৰফাইল ষ্টেটাছ ইয়াতে যেটো কমপ্লিট আছে কিছুমানৰ ইয়াত পেন্ডিং থাকিব পাৰে তাৰছত চাওক ষ্টেটাছ পেন্ডিং আছে কাৰণ আমি ইয়াতো আপাৰ মডিউল কাম কৰাই নাই গতিকে ইয়াত পেন্ডিং আছে তাৰছত আপাৰ আইডি নট এভেইলেবল আছে ইয়াত যেতিয়া আমি আপাৰ আইডি কামখিনি কৰিম এই কলমটোত আপোনালোকৰ দেখিব ইয়াত নট এভেইলেবলৰ ঠাইত আপাৰ আইডি নাম্বাৰটো ইয়াত ওলাই আহিব আৰু একচন কি আছে জেনাৰেট আছে বৰ্তমান কিন্তু যেতিয়া আমি কামখিনি কৰিম তেতিয়া জেনাৰেট নাথাকিব এতিয়া মই আপোনালোকক সুবিধাৰ কাৰণে এটা কৰি দিব বিচাৰিছো সব মই ইয়াতে এই ষ্টুডেণ্টটো যেহেতু আমি কনসেন্ট লেটাৰটো পাইছো গতিকে আমি এই ষ্টুডেণ্টটো কাম কৰিব লৈছো জেনাৰেট মাৰিলো জেনাৰেট মাৰাৰ পিছত দেখিছে ইয়াত ষ্টুডেণ্টৰ নেম আহিছে এই ষ্টুডেণ্ট নেম তাৰছত পেন অফ দা ষ্টুডেণ্ট যেটো পেন নম্বৰটো আছে আৰু ডেট অফ বাৰ্থ ইয়াতে ডেট অফ বাৰ্থটো দিয়া আছে ইয়াতে কৈছে ডু ইউ ওয়ান্ট টু চেঞ্জ আধাৰ ডিটেইলছ যদি আপোনাৰ এনেকুৱা লাগে এই ষ্টুডেণ্টৰ আধাৰ ডিটেইলছটো ভুল আছিল কাৰণ বহুত স্কুলত আধাৰ নম্বৰ নথকাৰ কাৰণে কি কৰা হয় আমি 9999 মাৰি পেলাই আমি আধাৰ নম্বৰটো ভৰাই থওঁ কিন্তু এতিয়া যেটো আপাৰৰ কাম কৰিম আপাৰ আইডি বনোৱাৰ লগে আধাৰ নম্বৰটো লাগিব ডু ইউ ওয়ান্ট টু চেঞ্জ তেতিয়া আমি ইয়াত ক্লিক কৰিব পাৰিব তাৰছত আধাৰ নম্বৰ আৰু নেমটো ভৰাব পাৰিব যেটো মই এটো চেঞ্জ নকৰো গতিকে মই ইয়াত ক্লিক কৰা নাই তাৰছত তললৈ আহিব ইয়াতে দিছে কনসেন্ট বাই ফাদাৰ মাদাৰ লিগেল গাৰ্ডিয়ান অফ ষ্টুডেন্টস ফৰ আপাৰ আইডি জেনাৰেশ্যন ইয়াতে দিছে আই মানে যদি দেউতাক হয় ইয়াতে দেউতাকৰ নাম লিখা থাকিব মাক থাকিলে মাকৰ নাম লিখা থাকিব আৰু লিগেল গাৰ্ডিয়ান হলে লিগেল গাৰ্ডিয়ানৰ নাম থাকিব এজ দা সিলেক্টড আছে ইয়া ফাদাৰ মাদাৰ লিগেল গাৰ্ডিয়ান এনেকৈ দিয়া আছে এইখিনি আপোনালোকে ভৰাই ল'ব লাগিব তাৰোপৰি ষ্টুডেণ্টৰ উইথ মাই আইডেন্টিটি প্ৰুফ এজ কি দিব আইডেন্টিটি প্ৰুফ আধাৰ পেন এপিক ড্ৰাইভিং লাইসেন্স পাসপোৰ্ট যেটো ডকুমেন্টস দি পেলাই কনসেন্ট লেটাৰটো দিছে হেতু আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত এইখিনি পঢ়ি ল'ব এবাৰ তাৰপিছত চাওক ইয়াত তলতে আছে প্লেস অফ ফিজিক্যাল কনসেন্ট কোড দিছে স্কুলত দিছে গতিকে স্কুলৰ এড্ৰেছটো দি দিব আৰু ডেট অফ ফিজিক্যাল কনসেন্ট কোনদিনাখন ফিজিক্যাল কনসেন্টখন দিছে তাৰ পাছত আকৌ লাগিব কনসেন্ট বাই হেড অফ দা স্কুল হেড টিচাৰ লাগিব ইয়াতে নিজৰ নিজৰ স্কুলৰ হেডমাষ্টাৰজনৰ নাম উল্লেখ থাকিব আৰু তাৰ পাছত আমি লিখিব লাগিব সাবমিট গতিকে মই কি কৰো এন্ট্ৰি কৰি লওঁ আই মই নামটো লিখি লৈছো তাৰছত এটো ফাদাৰ মাদাৰ লিগেল এটো যেটো ফাদাৰ হয় মই ফাদাৰ দিলো ষ্টুডেণ্টৰ নেমটো আপোনালোকৰ ঢাকি থৈছো এটোতে ষ্টুডেণ্ট নেম আছে এইখিনিতে তাৰপিছত আইডেন্টিটি প্ৰুফ এজ কি দিছে আধাৰ কাৰ্ড দিছে গতিকে মই আধাৰ দিছো তাৰপিছত সব প্লেস অফ ফিজিক্যাল কনসেন্ট এটো প্লেসটো লিখি দিব এর ডেটটো লিখি দিব হেড টিচাৰ নাম থাকিবই আৰু লগতে আপোনাকে সাবমিট মাৰি দিব সাবমিট মাৰি দেখিছে আৰ ইউ সিওৰ ইউ ওয়ান্ট টু জেনাৰেট আপাৰ আইডি উইথ কনসেন্ট বাই ফাদাৰ নেমটো দিয়া হৈ আছে কেনসেল কৰিলে কেনসেল কৰিব আৰু কনফাৰ্ম কৰিলে কনফাৰ্ম কৰিব যেটো মই কনফাৰ্ম কৰিম গতিকে মই এটো কনফাৰ্মত ক্লিক কৰি দিম সাম ম্যান্ডেটৰি ফিল্ড ভ্যালু আৰ ইনকাৰেক্ট অৰ মিসিং মই কিবা এটা এটো গলো গতিকে এটো মোক শো কৰিছে মই ইয়াত ওকে কৰি হেতু ভৰাবলৈ গৈ আছো ওকে ইয়াত মই কিবা আহিছিল চাও yes এন আইডেন্টিটি প্ৰুফ নম্বৰটো ইয়াত ভৰাব দিছে মই আইডেন্টিটি প্ৰুফ নম্বৰটো ভৰাব লাগিব মোৰ ভুলটো হৈছিল ইয়াতে মই আইডি নম্বৰটো ভৰোৱা নাছিল গতিকে মই এতিয়া আকৌ আইডি নম্বৰটো ভৰাই লম
আপোনালোকে ভয় কৰিব লগা একো নাই যেটো বস্তু থাকি যাব আপোনালোকে সাবমিট মৰাৰ লগে লগে গমেই পাব মইটো ভৰালো ভৰাই আমি তললৈ আহিম আহি সাবমিট মাৰি দিম এটা আকৌ কনফাৰ্ম কৰিম যেহেতু আমি কনফাৰ্মে মাৰি দিম এটো আপাৰ আইডি জেনাৰেট সাকসেসফুলি হৈছে গতিকে এইদৰে আপোনালোকে প্ৰতিটো ষ্টুডেন্টৰ আপাৰ আইডি জেনাৰেট কৰিব পাৰিব আমি এতিয়া আকৌ এবাৰ চাও তাত গৈ যে এটো কেনেকুৱা হৈছে মই ব্যাক মাৰিলো ব্যাক মাৰি ষ্টুডেন্টলৈ যাম যেটো ষ্টুডেন্টৰ আমি আপাৰ আইডি জেনাৰেট কৰিছিলো সাকচন কিমান সুন্দৰকৈ এটা জেনাৰেটেড বুলি আহি গল জেনাৰেটেড আহি গল আৰু আপাৰ আইডিটো ইয়াত আহি গল গতিকে ঠিক হেদৰে আপোনালোকে পোন প্ৰথমে আপোনালোকৰ বিদ্যালয়ৰ সম্পূৰ্ণ আপাৰ আইডি বিলাক জেনাৰেট কৰক আৰু যদি ভিডিওটো আপোনালোকৰ কাৰণে সুবিধাজনক হৈছে বুলি ভাবে তেনে প্লিজ ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগন্তুক ভিডিওবোৰ চাবলৈ আপোনালোকে বেল বাটনটো টিপি ৰাখিব ধন্যবাদ